মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটোৰ পাৰ্ট 3 আলোচনা কৰিবলৈ গৈছোঁ। তো প্ৰথম প্ৰশ্নটো লওঁ। প্ৰশ্নটোত কি দিয়া আছে এবাৰ পঢ়ি লোৱা। আৰু মই কৈছোঁ যে প্ৰশ্নটো যেতিয়া ডিছকাছ কৰিম তাৰ আগতে তোমালোকে ভিডিঅ'টো পজ কৰি প্ৰশ্নটো বহীত লিখি ল'বা। ঠিক আছে। তো প্ৰথম প্ৰশ্নটো হৈছে যে আজিৰ পৰা 5 বছৰৰ পিছত জেকবৰ বয়স তেওঁৰ পুতেকৰ বয়সৰ 3 গুণ হ'ব। আৰু 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 7 গুণ আছিল। 5 বছৰ আগতে 7 টাইমছ আছিলে আৰু 5 বছৰ পাছত কিমান টাইমছ হ'ব 3 টাইমছ হ'ব। তেওঁলোকৰ বৰ্তমান বয়স সুধিছে। এতিয়া এনেকুৱা প্ৰশ্নত বৰ্তমান বয়স নুসুধিলেও এনেকুৱা প্ৰশ্নৰ বয়স সম্বন্ধীয় প্ৰশ্ন আগবাঢ়িবলৈ গ'লে আমি সদায় বৰ্তমান বয়সটো ধৰি ল'ম। গতিকে বৰ্তমান বয়স ধৰি লৈছোঁ জেকবৰ বৰ্তমান বয়স x বছৰ আৰু জেকবৰ পুতেকৰ বৰ্তমান বয়স কিমান y বছৰ। বৰ্তমান বয়সটো ধৰি ল'লোঁ। এতিয়া আমাক প্ৰশ্নটোত দিয়া আছে 5 বছৰৰ পিছৰ বয়স 5 years hence, 5 বছৰৰ পিছত। তো জেকবৰ বৰ্তমান বয়স যদি x বছৰ হয় 5 বছৰৰ পাছত তেওঁৰ বয়স কিমান হ'ব x + 5 হ'ব। 5 বছৰ বাঢ়ি যাব। ঠিক আছে। পুতেকৰ বৰ্তমান বয়স যদি y হয় তেন্তে 5 বছৰৰ পিছত তেওঁৰ বয়স কিমান হ'বগৈ y + 5 হ'ব। এতিয়া কি দিছে বাপেকৰ 5 বছৰ পাছত যিটো বয়স হ'ব সেই বয়সটো পুতেকৰ বয়সৰ কেইগুণ বুলি কৈছে 3 গুণ। অৰ্থাৎ পুতেকৰ বয়সটোক যদি আমি 3ৰে পূৰণ কৰি দিওঁ 3 গুণ বুলি ক'লে কি হ'ব যদি পুতেকৰ বয়সটোক যদি আমি 3ৰে পূৰণ কৰি দিওঁ কাৰ সমান হ'ব বাপেকৰ বয়সৰ সমান হ'ব। বুজি পাইছা? তো আমাৰ 1 নম্বৰ সমীকৰণ হ'ব। ঠিক আছে। ইয়াৰ পাছত কি হৈছে 5 বছৰৰ আগতে জেকবৰ বয়স তেওঁৰ পুতেকতকৈ 7 গুণ আছিল। পুতেকৰ বয়সৰ 7 গুণ আছিল। 5 বছৰৰ আগৰ বয়স এতিয়াতো 5 বছৰ পাছৰ বয়স দুটা লাগিব। 5 বছৰৰ আগৰ বয়স কি হ'ব জেকবৰ বৰ্তমান বয়স x বছৰ। 5 বছৰৰ আগতে কিমান থাকিব লাগিব x - 5 আৰু পুতেকৰ বৰ্তমান বয়স y বছৰ। গতিকে 5 বছৰৰ আগতে তেওঁৰ বয়স কিমান থাকিব y - 5। প্ৰশ্নটোত কৈছে 5 বছৰৰ আগতে পুতেকৰ বয়সটো বাপেকৰ বয়সৰ কেইগুণ আছিল বাপেকৰ বয়সটো পুতেকৰ বয়সৰ কেইগুণ আছিলে 7 গুণ আছিলে। 7 গুণ অৰ্থাৎ 7ৰে যদি পুতেকৰ বয়সটোক মাল্টিপ্লাই কৰি দিওঁ 7ৰে পূৰণ কৰি দিলে কাৰ সমান হ'ব বাপেকৰ বয়সৰ সমান হ'ব। 7 × y - 5 = কি হ'ব x - 5। এইটো ইকুৱেশ্যন নম্বৰ 2। বুজি পালা? ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2। ঠিক আছে। তো আমি কেনেকৈ সমাধান কৰিম ভালদৰে চাই লওঁ। ঠিক আছে। এইখিনিলৈকে হৈছে আমাৰ ইকুৱেশ্যন 1 ওলালে ইকুৱেশ্যন 2। ইকুৱেশ্যন 1 আৰু 2 কৈছোঁ যদিও আমি প্ৰথমে কি কৈছিলোঁ সমাধান কৰা নাছিলোঁ। গতিকে ইয়াত চাই লোৱা প্ৰথমে আমাৰ এইটো ওলাইছে এইটো আমি 1 নাম নিদিওঁ তাক কি কৰিম সমাধান কৰি ল'ম। কিছু সমাধান কৰাৰ পিছত কি ওলাব কেলকুলেশ্যন কৰাৰ পাছত কি ওলাব x - 3y = 10। এইটো চিম্প্লিফাই হ'ব। x + 5 আছিলে x + 3ৰে মাল্টিপ্লাই কৰি দিলোঁ 3y + 15। বুজি পাইছা? x - 3y = কি 10। এইটো আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যন। ঠিক আছে। এতিয়া ছেকেণ্ড কণ্ডিশ্যনটো কি কৈছিলোঁ 5 বছৰৰ আগতে জেকবৰ বয়স আছিল x - 5। 5 বছৰৰ আগতে পুতেকৰ বয়স থাকিব কিমান y - 5। গতিকে x - 5 টো y - 5ৰ 7 গুণ x - 5 = 7 × y - 5। এইটো সমাধান কৰিছোঁ। কেলকুলেশ্যন কৰাৰ পাছত কি পাইছোঁ আমি x - 7 = -30। ভালকৈ মন কৰিবা -35 আছিলে 5টো মাইনাছ আছিলে ইফালে গ'লে প্লাছ হ'ব -35 + 5 = কিমান -30। এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 এইটো ইকুৱেশ্যন নম্বৰ 1। এতিয়া ভালদৰে লক্ষ্য কৰা x - 3y = 10 এইটো প্ৰথম সমীকৰণ x - 7y = 30 এইটো -30 এইটো ছেকেণ্ড ইকুৱেশ্যন। এতিয়া কোনটো সূত্ৰ প্ৰয়োগ কৰিলে আমি দুটা শিকিছোঁ এতিয়ালৈকে এলিমিনেশ্যন আৰু ছাবষ্টিটিউশ্যন অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি। কোনটো পদ্ধতিত কৰিলে আমাৰ বেছি সহজ হ'ব যেন লাগিছে বাৰু যেতিয়া আগৰ পৰা যিকোনো সহগ একে থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰিলে ভাল হয় অপনয়ন ব্যৱহাৰ কৰিলোঁ। ইয়াত দেখিছোঁ x দুটাৰ 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ দুয়োটাৰে xৰ সহগ দুটা কি হৈ আছে 1 হৈ আছে। গতিকে আমি কি কৰিম অপনয়ন ব্যৱহাৰ কৰিম। অপনয়ন ব্যৱহাৰ কৰোঁতে মন কৰিব লাগিব যে ইয়াত কি হৈছে x আৰু x দুটা xৰে চিন কি হৈ আছে প্লাছ হৈ আছে দুটাৰে চাইন প্লাছ পজিটিভ চাইন। গতিকে একে চিন থাকিলে সদায় কি কৰিব লাগে অপনয়নত বিয়োগ কৰিম। এটাৰ পৰা আনটো কি কৰিম বিয়োগ কৰিম। সমীকৰণ 1ৰ পৰা 2 বিয়োগ কৰি পাওঁ। এতিয়া 1 সমীকৰণৰ বাওঁফালে আছিলে x - 3y মাইনাছ 2 নম্বৰ সমীকৰণৰ বাওঁফালে আছিলে x - 7y। তো এইটো পালোঁ ইকুৱেলটো কিমান হ'ব 10। ভালদৰে মন কৰিব ইয়াত মাইনাছ চাইন আছে 1ত আছে 10 মাইনাছ -30 10 মাইনাছ -30 মানে কিমান হ'ব 10 + 30। গতিকে ইয়াক যদি সমাধান কৰে কি হ'ব +x - x এই দুটা কটাকটি যাব
3 minus 3y plus 7 equal to 4y. 4y implies 4y equal to 40. Implies কি পাম আমি y equal to 4a 40 ডিভাইড কৰিলে 10. গতিকে y মান পালোঁ. y মান 1 বা 2 যিকোনো এটাত বহাব পাৰোঁ. আমি 1ত বহাইছোঁ. y মান সমীকৰণ 1ত বহুৱাই পাওঁ x minus 3x x minus 3 into 10. মন কৰিবা দেই ইয়াত x আৰু পূৰণ চিন দুটা একেই যেন লাগিব তোমালোকৰ. তো x minus 3 into 10 এইটো কি মই কৈ যাওঁতে কথাখিনি মন কৰিবা x minus 3 into 10 equal to 10. তেতিয়া কি হ'ব x minus 3 into 10 minus 30 পাম. x minus 30 equal to 10. তো x minus 30টোৰ সোঁফালে গ'লে x equal to 40. তো xটো কি ধৰিছিলোঁ আমি x ধৰিছিলোঁ জেকবৰ বয়স আৰু y ধৰিছিলোঁ পুতেকৰ বয়স আৰু দুইজনে বৰ্তমান বয়সে ধৰিছিলোঁ. আমাক প্ৰশ্নটো বৰ্তমান বয়সে উলিয়াবলৈ দিছে. গতিকে জেকবৰ বৰ্তমান বয়স হ'ব 40 বছৰ আৰু পুতেকৰ বৰ্তমান বয়স হ'ব 10 বছৰ. তোমালোকে যদি ইংৰাজীত চোৱা সমাধানখিনি একেই হ'ব. বুজি পালাই অসমীয়া ইংৰাজী দুয়োটাতে বুজি পালা. গতিকে তোমালোকে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে এইটো স্ক্ৰীনশ্বট মাৰি ল'বা. ঠিক আছে, এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহোঁ. দ্বিতীয় প্ৰশ্নটো দেখিছা এইটো অসমীয়াত আৰু এইটো ইংলিছত আছে. বেলেগ বেলেগকৈ পেজত ৰাখিছোঁ দীঘল কাৰণে. প্ৰশ্নটো কিতাপৰ প্ৰশ্ন. ইয়াৰ আগত ডিছকাছ কৰা প্ৰশ্নটো কিতাপৰ আছিলে. ঠিক আছে, তো এইটো প্ৰশ্নটো বাদ দিয়া. এতিয়া প্ৰশ্নটো আৰম্ভ কৰাৰ আগত এটা সাধু শুনি লোৱা. ঠিক আছে, ধৰি লোৱা তুমি ডাঙৰ হৈ এটা হোষ্টেল খুলিলা আৰু সেই হোষ্টেলটোত মই থাকিবলৈ গ'লোঁ. ঠিক আছে, মই হোষ্টেলটোত এডমিশ্যন লোৱাৰ পাছতে কি হ'ল ওচৰতে মোৰ এজনী পেহীৰ ঘৰ আছিলে. মই সদায় দিনতো ৰাতিও পেহীৰ ঘৰতে ভাত খাওঁ. তো এমাহ শেষ হ'ল. তেনেকৈ এমাহ শেষ হোৱাৰ পিছত মই যেতিয়া ভাড়া দিবলগীয়া হ'ল তেতিয়া মই ক'লোঁ মইতো তোমাৰ হোষ্টেলত ভাতেই খোৱা নাই, গতিকে মই ভাড়া দিব লাগিব জানো? তেতিয়া তুমি ক'লা যে সেইটো কথা নহয়, ভাত খালেও নাখালেও কি কৰিব লাগিব যে আপুনি হোষ্টেলটোৰ ছিটটো লৈছে যেতিয়া এটা নিৰ্দিষ্ট এমাউণ্ট দিবই লাগিব. তেতিয়া মই বুজি পালোঁ যে হোষ্টেলৰ ফিজটোত কি অকল খোৱাৰ কাৰণে নহয়, থকাৰ কাৰণে এটা নিৰ্দিষ্ট এমাউণ্ট থাকে আৰু খোৱাৰ কাৰণে কি হয় কিমান খালোঁ সেইটো হিচাপত আমি কি পইচা দিব লাগে. ঠিক আছে, তো এতিয়া প্ৰশ্নটো আমি পঢ়ি চাওঁ. কিনো দিয়া আছিলে প্ৰশ্নটো পঢ়ি চাওঁ. কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে কিমান খাদ্য খালে তাৰ ওপৰত নিৰ্ভৰ কৰে. তো কিমান খায় তাৰ ওপৰত দিব লাগে. এটা হৈছে ফিক্সড এমাউণ্ট, এটা থাকে কি ফিক্সড এমাউণ্ট থাকে আৰু বাকীখিনি কি কিমান দিন খালে তাৰ ওপৰত নিৰ্ভৰ কৰে. যেতিয়া এজন ছাত্ৰই 20 দিন খাদ্য খায় তেওঁ ছাত্ৰাবাসৰ বাবে মাচুল দিব লাগে 1000 টকা. আকৌ এজন ছাত্ৰই যদি বিয়ে 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা. নিৰ্দিষ্ট মাচুলৰ প্ৰতিদিনৰ খাদ্যৰ দাম উলিওৱা. তো কথা হ'ল কি যে তাত দুটা মাচুল সোমাই আছে, দুটা ফিজ সোমাই আছে. এটা হৈছে ফিক্সড ভেলু, তো সেইটো হৈছে তুমি কিমান দিন খালা নাখালাৰ ওপৰত ডিপেণ্ড নকৰে. তুমি ছিটটো বুকিং কৰিছা, তুমি ছিটটো দখল কৰি আছা, গতিকে তুমি সেইটো প্ৰতিমাহে দিবই লাগিব. সেইটো হৈছে তোমাৰ ফিক্সড ভেলুটো. আৰু আনটো হৈছে তুমি কিমান দিন খাদ্য খালা তাৰ ওপৰত ডিপেণ্ড কৰি সেইটো দিব লাগে. ঠিক আছে, এজনে 20 দিন থাকিলে 20 দিন থকাজনে দিবলগীয়া হৈছে 1000 টকা আৰু এজনে কিমান দিন থাকিলে 26 দিন থাকিলে 26 দিন থকাজনে দিবলগীয়া হৈছে কিমান 1180 টকা. গতিকে কি উলিয়াব লাগে আমি উলিয়াব লাগে নিৰ্দিষ্ট মাচুল কিমান আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কিমান. বুজি পালা? আমি সমাধান কৰোঁ. তাৰ আগত কৰা প্ৰশ্নটো লিখি ল'লা নে নল'লা বাৰু? লিখি ল'বলৈ এলাহ কৰিলে কেনেকৈ হ'ব বাৰু? পৃথিৱীৰ মানুহে মংগল গ্ৰহলৈ যাবলৈ যোজা চলাইছে, তুমি ইয়াত বহি প্ৰশ্নটো লিখিবলৈ এলাহ কৰিছা. বেয়া কথা হয়নে? ঠিক আছে, আমি এতিয়া প্ৰশ্নটো আলোচনা কৰোঁ. তো ইয়াত কি দিছে ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশৰ নিৰ্দিষ্ট, গতিকে ফিক্সড চাৰ্জ এটা হৈছে ফিক্সড এমাউণ্ট. ফিক্সটোক আমি এক্স বুলি ধৰা হ'ল নিৰ্দিষ্ট মাচুলটো এক্স আৰু ডেইলি যিটো খাদ্যৰ বাবে দিব লাগে ডেইলি দিবলগীয়া ৱাই, যে যিমান দিন খায় প্ৰতিদিনে ৱাই. তো ধৰি লোৱা এজনে 3 দিন খালে, গতিকে কেইটকা দিব লাগিব খোৱাৰ কাৰণে দিব লাগিব 3y টকা দিব লাগিব আৰু ফিক্সটো থাকিবই এক্স প্লাছ 3y. মাহেকীয়া যিটো নিৰ্দিষ্ট মাচুল সেইটো এক্স আৰু 3 দিন খাইছে, গতিকে এক্স প্লাছ 3y হ'ব. বুজি পাইছা? তো আমাৰ প্ৰশ্নটোত কি কৈছে এজন ছাত্ৰ এ 20 দিন খায়, তো
এ কিমান টকা দিব লাগিব এ দিবলগীয়া এমাউণ্টটো আমি ইকুৱেশ্যনত আমি এক্সপ্ৰেশ্যনত বনাওঁ প্ৰথমে এক্সপ্ৰেশ্যনত চাই লওঁ কি হৈছে কিমান দিন খাইছে এ খাইছে 20 দিন 20 দিন খাইছে তো প্ৰথমতে যিমান দিনে নাখাওক নিৰ্দিষ্ট মাচুল এক্স দিবই লাগিব 20 দিন খাইছে এদিনত যদি y টকা দিব লাগে 20 দিন খোৱাৰ বাবদ দিব লাগিব 20y টকা ঠিক আছে তো ইয়াৰ সমান কিমান বুলি দিয়া আছে ইয়াৰ সমান দিয়া আছে কিমান 1000 টকা আৰু বিএ x টকাটো দিবই লাগিব যিমান দিন থাকক নাথাকক তেওঁ মাহটোৰ বাবদ কিমান দিব লাগিব x টকা দিবই লাগিব আৰু খাইছে কিমান দিন বিএ খাইছে 26 দিন 26 days 26y ইকুৱেল টু কিমান 1180 তে প্ৰথম সমীকৰণ পালো x + 20y ইকুৱেল টু 1000 দ্বিতীয় সমীকৰণ পালো x + 26y ইকুৱেল টু 1180 ধৰিব পৰা নাই যদি আকৌ লিখি দিছো কিমান 1180 এটো সমীকৰণ নম্বৰ 1 এটো সমীকৰণ নম্বৰ 2 তে এটো মই কৰিবলৈ দৰকাৰ নাই তোমালোকে নিজে কৰিব পাৰিবা সমীকৰণলৈকে আমি উলিয়াই দিলো তে কি কৰিব লাগিব কি মেথড ব্যৱহাৰ কৰিলে সহজ হ'ব ইয়াতো কি ব্যৱহাৰ কৰিলে সহজ হ'ব এলিমিনেশ্যন তে ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 মাইনাস কৰিব পাৰো তে এটা কাম কৰিবা তোমালোকে 2 ৰ পৰা 1 সাবট্ৰেক্ট কৰিবা 2 নম্বৰ সমীকৰণৰ পৰা 1 বিয়োগ কৰিবা তেতিয়া কি লাভ হ'ব যে তেতিয়া আমি কি এটা ডাঙৰ সংখ্যা আমি পজিটিভ ৰিজাল্ট এটা পাম এটো 26 গতিকে ইকুৱেশ্যন 2 ৰ পৰা 1 মাইনাস কৰি দিলে আমি কি পাই যাম ৰিজাল্টটো পাই যাম ঠিক আছে তো কিতাপত উত্তৰ দিয়া আছে এটো তোমালোকে নিজে কৰি চাবা ঠিক আছে এটা কথা হল শেষত এটা কথা কৈ যাওঁ যে মই যিখিনি শিকাইছো কিতাপত যি ধৰণে আছে অনুশীলনীসমূহ হেতু ক্ৰমত মই শিকোৱা নাই যি ধৰণে শিকালে কম সময়ত বেছি শিকিব পৰা যায় হেতু এটা মই এটা প্ল্যান বনাই লৈছো সেইমতে শিকাইছো ঠিক আছে যদি তোমালোকে এইখিনি কৰাৰ পাছত বাকি একে ধৰণৰ অংক চেষ্টা কৰা অতি সহজে পাৰিবা তাৰ মাজতে যদি কিবা থাকি যায় আৰু বুজোৱা বস্তু কিবা বুজি নোপোৱা তেন্তে কি কৰিব পাৰা তোমালোকে এই এটা ইমেইল আইডি দিছো এটো মোৰ ইমেইল আইডি তোমালোকে টাইপ কৰি থাকিব নালাগে বহিত লিখি কিবা প্ৰশ্ন থাকিলে বহিত লিখিবা বা বুজি নোপোৱা থাকিলে বহিত নিজৰ হাতেৰে পেনেৰে লিখিবা লিখি ফটো মাৰি তাত মোলে পঠাই দিলে হ'ব আৰু মই নেক্সট ভিডিও যেতিয়া বনাম নেক্সট ভিডিওটো তেতিয়া মই কি কৰিম তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিম ঠিক আছে তো আজিলৈ ইমানেই